খেল সংবাদৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। ফাইনেলি অহা 19 ছেপ্টেম্বৰৰ পৰা UAEত অনুষ্ঠিত হ'বলৈ গৈ আছে ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় টুৰ্ণামেণ্ট IPL 2020 আৰু এইবাৰৰ IPL যে অতি আকৰ্ষণীয় হৈ উঠিব সেয়া নিশ্চিত হৈ পৰিছে আৰু IPLত অংশগ্ৰহণ কৰিবলগীয়া 8টা দলে ইতিমধ্যে UAEত উপস্থিত হৈছে আৰু 8টা দলৰ খেলুৱৈ বৰ্তমান কোৱাৰেণ্টাইনত আছে। আজিৰ এই ভিডিঅ'টোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আছে IPL 2020ৰ ফাইনেল শিডিউলৰ তাৰিখ কনফাৰ্ম কৰা, লগতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ সন্দৰ্ভতো BCCIয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰি এই ভিডিঅ'টোত আপুনি পাব IPLৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু আপুনি যদি IPL 2020ক লৈ হৈ আছে উৎসুক তেন্তে শেষলৈকে চাওক এই ভিডিঅ'। ইয়াৰ উপৰি ক্ৰিকেট আৰু বিশ্ব ক্ৰীড়াৰ বিশেষ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল খেল সংবাদ আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোৱাৰ বাবে প্ৰেছ কৰি দিয়ক কাষত থকা বেল আইকনটো। তেন্তে আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ, য'ত আছে IPL 2020ৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেটছ। প্ৰথমটো আপডেট হৈছে IPL 2020ত অংশগ্ৰহণ কৰিবলগীয়া ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক লৈ। ইতিমধ্যে আমি সকলোৱে অৱগত যে UAE ক্ৰিকেট বৰ্ড আৰু BCCIয়ে যুটীয়াভাৱে COVID-19ৰ বাবে প্ৰট'কল তৈয়াৰ কৰিছে আৰু সেই প্ৰট'কল মতে যদি কোনোবা খেলুৱৈ IPL 2020ত অংশগ্ৰহণ কৰাৰ বাবে UAEত উপস্থিত হয় তেতিয়া সেই খেলুৱৈগৰাকী 7 দিনৰ কোৱাৰেণ্টাইন হ'ব লাগিব আৰু এই সময়ছোৱাত 3বাৰকৈ কৰোনা পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। কিন্তু এই ক্ষেত্ৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ বাবে এই নিয়ম সলনি কৰি দিয়া হৈছে, কিয়নো IPL আৰম্ভ হোৱাৰ ঠিক পূৰ্বে অৰ্থাৎ 4 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ইংলেণ্ডত 3খন এদিনীয়া আৰু 3খন T20 মেটছৰ শৃংখলা অনুষ্ঠিত হ'ব আৰু যিহেতু খেলুৱৈসকলে তাত থকা অৱস্থাত বায়'ছিকিউৰিটি পৰিৱেশৰ মাজতে থাকিব আৰু তাৰ পৰা পোনে পোনে অৰ্থাৎ লণ্ডনৰ পৰা UAE লৈ যাত্ৰা কৰিব আৰু UAEত উপস্থিত হোৱাৰ পিছত তেওঁলোকে মাত্ৰ এবাৰ কৰোনাৰ পৰীক্ষা কৰিব লাগিব আৰু তেওঁলোকে পোনে পোনে বায়'ছিকিউৰিটি পৰিৱেশৰ মাজত থাকিব লাগিব। অৰ্থাৎ তেওঁলোকে এই আটাইকেইগৰাকী খেলুৱৈ কোৱাৰেণ্টাইনৰ পৰা যি 7 দিনৰ কোৱাৰেণ্টাইন আছে আচলতে সেই 7 দিনৰ কোৱাৰেণ্টাইনৰ পৰা তেওঁলোকে ৰেহাই পাব। অৱশ্যে UAEত থকা বায়'ছিকিউৰিটি পৰিৱেশৰ ভিতৰত এণ্ট্ৰি কৰাৰ পূৰ্বে খেলুৱৈসকলৰ যি কৰোনাৰ পৰীক্ষা কৰা হৈছিল সেই কৰোনাৰ পৰীক্ষাৰ নিগেটিভ অহাৰ পিছতে তেওঁলোকে টীমৰ সৈতে যোগদান কৰিব পাৰিব। IPL 2020ৰ আন এক গুৰুত্বপূৰ্ণ আপডেটছ আৰু সেয়া হৈছে আমি ইতিমধ্যে সকলোৱে অৱগত যে IPL 2020ত খেলিবলগীয়া 8টা দলৰ খেলুৱৈ ইতিমধ্যে UAEত গৈ উপস্থিত হৈছে আৰু সকলোতকৈ ভাল খবৰ এই সময়ত আটাইতকৈ ভাল খবৰ এই যে আটাইকেইটা দলৰে খেলুৱৈৰে প্ৰথম অৱস্থাত কৰা কৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। তাৰোপৰি আৰু ভাল খবৰ এই যে আটাইকেইটা দলৰে অফিচিয়েলছ লগতে ষ্টাফ সকলো সদস্যৰে ফলাফল নিগেটিভ আহিছে। অৱশ্যে পৰৱৰ্তী সময়তো আটাইকেইটা দলৰ খেলুৱৈ আৰু অফিচিয়েলছ লগতে ষ্টাফৰ কৰোনা পৰীক্ষা অব্যাহত থাকিব। পৰৱৰ্তী আপডেটছ আৰু সেয়া হৈছে IPL 2020ত খেলিবলগীয়া নিউজিলেণ্ডৰ খেলুৱৈসকলক লৈ। IPLৰ বিভিন্ন ফ্ৰেঞ্চাইজি দলত খেলিবলগীয়া নিউজিলেণ্ডৰ খেলুৱৈসকলে UAE লৈ ৰাওনা হোৱাৰ বাবে নিউজিলেণ্ড ক্ৰিকেট বৰ্ডৰ পৰা ইতিমধ্যে অনুমতি লাভ কৰিছে আৰু খবৰ অনুসৰি নিউজিলেণ্ডৰ খেলুৱৈসকলে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত UAEত আহি উপস্থিত হ'ব আৰু UAEত আহি উপস্থিত হোৱাৰ পিছতে খেলুৱৈসকলে 7 দিনৰ কোৱাৰেণ্টাইন হ'ব লাগিব আৰু এই সময়ছোৱাত নিউজিলেণ্ডৰ খেলুৱৈসকলৰো 3বাৰকৈ কৰোনাৰ পৰীক্ষা কৰা হ'ব। IPL 2020ৰ আন এক গুৰুত্বপূৰ্ণ আপডেট IPLৰ শিডিউল বা সূচী লৈ। হয়, IPLৰ ত্ৰয়োদশ সংস্কৰণ যদিও 19 ছেপ্টেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে কিন্তু এতিয়ালৈ প্ৰকাশ পোৱা নাই চূড়ান্ত সূচী। অৱশ্যে IPLৰ গভৰ্ণিং কাউন্সিলৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে জানিবলৈ দিয়া মতে চলিত সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ শনিবাৰে অথবা দেওবাৰে ঘোষণা কৰা হ'ব IPL 2020ৰ ফাইনেল শিডিউল। পৰৱৰ্তী আপডেট এক্সট্ৰা আম্পায়াৰ সন্দৰ্ভত। IPL 2020ত এইবাৰ আম্পায়াৰৰ ক্ষেত্ৰত নতুন সংযোজন কৰা হ'ব। এইবাৰৰ IPLত এগৰাকী এক্সট্ৰা আম্পায়াৰ নিয়োজিত কৰা হ'ব যিগৰাকীয়ে কেৱল মাত্ৰ চেক কৰিব ন' বল। উল্লেখ্য যে IPL 2019ত বহুকেইখন খেলত ন' বলক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু সেয়ে এইবাৰ IPL গভৰ্ণিং কাউন্সিল আৰু BCCIয়ে IPL 2020 ছিজনৰ বাবে এগৰাকী অতিৰিক্ত আম্পায়াৰ নিয়োজিত কৰিব যিয়ে কেৱল মাত্ৰ ন' বল চেক কৰিব। IPL 2020ৰ পৰৱৰ্তী আপডেট IPLৰ ত্ৰয়োদশ সংস্কৰণৰ প্ৰথমখন খেল পূৰ্বৰ দৰে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে এইবাৰৰ IPLত 10 দিন 2খনকৈ খেল অনুষ্ঠিত হোৱাৰ লগতে দুপৰীয়াৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি 3:30 বজাৰ পৰা আৰু নিশাৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। IPL 2020ৰ শেহতীয়া এক আপডেট IPLত খেলিবলগীয়া ৰাজস্থান ৰয়েলছ আৰু কিংছ 11 পাঞ্জাবৰ দল ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা খেলপথাৰত প্ৰেক্টিছ আৰম্ভ কৰিছে। দলকেইটাৰ কোৱাৰেণ্টাইন পিৰিয়ড সমাপ্ত হোৱাৰ পিছতে খেলুৱৈসকলে খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে। বাকী দলকেইটাৰ খেলুৱৈসকলৰো কোৱাৰেণ্টাইন পিৰিয়ড শেষ হোৱাৰ পিছতে খেলপথাৰত অনুশীলন আৰম্ভ কৰিব।
আৰু এয়াই আছিল খেল সংবাদে লৈ অহা IPL 2020ৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' আহিলে আপুনি নটিফিকেশ্যন লাভ কৰিব পাৰে ধন্যবাদ